হেল্ল' নমস্কাৰ সকলোকে মই নটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, আমাৰো ভালেই বাৰু। আৰু এতিয়া হৈছে ৰাতিপুৱা 9 বাজি গ'ল বাৰু, 9:30 বাজিবই হ'ল। মোৰ কামেই কৰিব পৰা নাই, কৰোঁ আৰু ছোৱালীজনীক পঠিয়াই লৈছোঁ স্কুলত। আৰু সেয়াৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাকী আৰু আজি কি হ'ল, মানুহজন আহি আছে দিল্লীৰ পৰা 3 মাহৰ মূৰত। আৰু ছোৱালীজনীৰ কথাটো গম নাপায়, তাইক ভাবিছোঁ ছাৰপ্ৰাইজ এটা দিম, সেইবিলাক ভিডিঅ'টো বনাইছোঁ আৰু। গতিকে চাই থাকিবচোন, দিনটো কিনো কৰিব পাৰোঁ, কেনেধৰণৰ আজি দিনটো পাৰ কৰিব পাৰোঁ, সকলোবিলাক দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। পাপাক আহি পালেহি, তলৰ পৰা ফোন কৰিছে মোলৈ, ওলাই আহাচোন বুলি। তাইক ক'লোঁ যে তোমালৈ যে ছাৰপ্ৰাইজটো আছিল, ব'লা আহিলে বুলি কোৱাত দৌৰি গৈছে। আৰু তাৰপাছত দেখিলে বাপেকক, দেখি গোটেইজনী শ্বকড হৈ গৈছেগৈ। আৰু তাই কি হয়, তৎক্ষণাত কাৰোবাক যদি দেখা পাই যায়, মানুহজনীৰ মুখেদি কি ওলাই তাই নিজে ক'ব নোৱাৰে, যি টি কথা ওলাই যায় মুখেদি। তাৰপিছত সেয়াই বাপাকক আনিবলৈ কাৰণে গ'ল তললৈ। আৰু এতিয়া দুপৰীয়া সাজ বোলো আজি একেলগে খাওঁ বুলি মই ৰাতিপুৱাই গৈ মাংস লৈ আহিলোঁগৈ। আৰু আজি 3 মাহ ধৰি অকলে আছোঁ যে, খোৱা বোৱাটো সিমান এটা ভাল হোৱা নাই। ভাবিছোঁ এতিয়া মানুহজন আহিছেই যেতিয়া, গতিকে অকণমান স্পেচিয়েলকৈ বনাওঁ, সেইবুলি গোটেইখিনি ধুনীয়াকৈ বনাই মেলি ল'লোঁ। এতিয়া ভাতকেইটা খাই লওঁ দেই। এতিয়া হৈছে আবেলি, আৰু আমাৰ ৰুমৰ ওচৰৰ ছোৱালী এজনীৰ বিয়া, সেই বিয়া হকে ইয়াত পেণ্ডেল দি আছে। আৰু ভাবিছোঁ অকণমান আপোনালোককো দেখাওঁ, সেইবুলিয়ে ভিডিঅ'টো বনালোঁ। আৰু ইয়াত পেণ্ডেলবিলাক ইমান ধুনীয়াকৈ বনাই দিয়ে, 1 ঘণ্টা আধা ঘণ্টাতে খুব ধুনীয়া পেণ্ডেল বনাই দিয়ে। আচলতে আজি ছোৱালীজনীৰ বিয়া নহয় বাৰু, আজি কিবা তেওঁলোকৰ মতে আজি বেলেগ এটা প্ৰগ্ৰেম আছে তেওঁলোকৰ। বেইঠাক বুলি কয়, সেই বেইঠাক প্ৰগ্ৰামটো আছে ইয়াত কি হয়, ছোৱালীজনীক সকলোৱে আশীৰ্বাদ দিব, আৰু যোনে যিমান পৰিয়ালৰ মানুহে পইচা দিব, সকলোখিনি এই থালখনতে দিয়ে। আনফালে ঢোল বজাই আছে বহুত জোৰত, মই মাতটো মিউট কৰি দিছোঁ বাৰু, নহ'লে কপিৰাইট লাগি যাব পাৰে বুলি। আৰু এইফালে আমাৰ এয়া কুঁহি ডান্স। আজি হৈছে নেক্সট ডে ৰাতি, আৰু এয়া মই সাজি কাচি ল'লোঁ। আমি য'ত থাকোঁ তেওঁলোকৰ ঘৰৰে ছোৱালী এজনী এংগেজমেণ্ট পাতিছে, আমাকো মাতিছে, তাকে ৰেডি হ'লোঁ। আৰু এয়া তলত, আমাৰ তলতে একেবাৰে মানুহ আহিছে আৰু লাহে লাহে। এয়া হৈছে কইনা ঘৰৰ ফালৰ মানুহ, দৰা ঘৰৰ বৰ্তমান আহি পোৱাহি নাই, পাবহি। আৰু আমিও ৰেডি হৈ ল'লোঁ। মোৰ লগত আৰু এগৰাকী যাব বাৰু, আমাৰ একেলগৰে এগৰাকী। আৰু এইফালে এয়া দৰা কইনা এণ্ট্ৰি হৈছে। আৰু দৰা কইনানো কি, এওঁলোকৰ বহুত সৰুতে এংগেজমেণ্ট পাতি পেলাই থৈ দিয়ে, যিহেতু এওঁলোকৰ লাভ মেৰেজটো একেবাৰে নহয়। চবেই এনেদৰে এংগেজমেণ্টটো কৰি থ'ব, তাৰপাছত 5 বছৰ বা 3 বছৰ পাছত হ'লেও বিয়াখন পাতি দিয়ে। আৰু অকণমান এয়া লাইটিঙৰ মাজত দৰা কইনা নাচিছে, মোৰ ভালদৰে দেখাবলৈ নহ'ল, কাৰণ মই ভিতৰলৈ যাবলৈ নোৱাৰিলোৱে, ইমানেই মানুহ ভিৰ। আৰু এয়া হৈছে কইনা আৰু দৰাটোৰ নাম বাৰু নাজানো বিশেষ, কইনাজনী হৈছে ৰাধিকা। কইনা কি, বৰ্তমান আৰু এতিয়ালৈকে বিয়া হোৱা নাই যেতিয়া, কইনা নহয় বাৰু। তাৰপাছত এতিয়া মানুহবিলাকে খাদ্য খাইছে আৰু লাহে লাহে, তাৰপাছত আমিও যাওঁ, তাকে খাদ্য লওঁগৈ। আৰু আনফালে এয়া খাদ্য আমি ল'লোঁ, এয়া দিছে পাও ভাজি লগত লাচ্ছি, চালাড আৰু মিঠাই। তাৰপাছত কেইখনমান ফটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।